নমস্কাৰ, মই অবিনাশ। আপোনালোকে চাই আছে হিডেন হোম। হয়, সঁচাই মই আজি এনেকুৱা এখন ঠাইত আহিছোঁ য'ত সঁচাকৈ হিডেন। আৰু ইয়াত পৰিৱেশটো চাব পাৰে আপোনালোকে, কি ধুনীয়া পৰিৱেশ। আৰু তাৰ লগতে ইয়াত লিখা আছে মন্দিৰৰ ভিতৰত ফটো তোলা নিষেধ, কিন্তু আমি ভিডিঅ' কৰিছোঁ কাৰণ আমি পাৰ্মিশ্যন লোৱা আছে। চ' আপোনালোকে চাব পাৰে ভালকৈ মন্দিৰটো। কেতিয়াবা যদি আহে ইয়াত আহিব পাৰিব। আৰু তাৰ লগতে ইয়াতে এটা কথা কৈ দিওঁ আপোনালোকক, যদি আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকা আছে তেন্তে এই মন্দিৰত আপোনালোকে কেতিয়াও নাহিব। বন্ধুৰ লগত আহক বা বান্ধৱীৰ লগত আহক, কিন্তু যদি কাৰোবাক ভাল পায় এইটো ভুল কেতিয়াও নকৰক। চাওক, ইয়াত বহিব পাৰে আপোনালোকে কেতিয়াবা যদি ইয়াত আহে। কি ধুনীয়া চাফ চিকুণ, এটা কাগজ পৰ্যন্ত ইয়াত পৰি থকা নাই। আৰু তাৰ লগতে এইবিলাকো চাব পাৰে কি ধুনীয়া হৈ আছে বস্তুবোৰ। আৰু আহি থাকক, মই দেখাই আছো খুব ধুনীয়া মন্দিৰটো। জোতাটো মজাকৈ খুলি ললো, এতিয়া বলক ভিতৰত দেখাই আছো। ভিতৰত গৈ আছো এতিয়া, আপোনালোকে চাই থাকক খুব ধুনীয়া মন্দিৰটো। ভাল লাগে আহি পেলাই ইয়াত। আৰু চাব পাৰে একদম ধুনীয়া পৰিৱেশ। ইয়াতো দেখাই দিয়া কেমেৰামেন একবাৰ বঢ়িয়াকে। ইয়াত ফুল চুল দিছে আৰু এইফালেও ফুল আছে। তাৰপিছত এয়া হনুমান বাবা আছে ইয়াত খুব ধুনীয়াকে বহি। আৰু মই ভিতৰত গৈ আছো, এতিয়া কেনেকুৱা হয় ভিতৰখনো দেখাও। মই আগতে আহিছো কিন্তু ভিতৰত সেনেকে যোৱা নাযায়, কিন্তু আজি আপোনালোকও দেখাও, মই নিজেও চাওঁ। বলক গাইজ ভিতৰত যাম বাৰু। তাৰ আগতে মই বস্তু দেখাটো, এয়া হ'ল নন্দী মহাৰাজ। আমি নন্দী মহাৰাজৰ কাণত যিটো কথা কওঁ সেই চেম কথাটো মহাদেৱে শুনে বুলি আমি বিলিভ কৰো। হয়, ঠিকেই ভাবিছে। আপোনালোকে যদি কেতিয়াবা এনেকে নন্দী মহাৰাজ আমি মন্দিৰত দেখা পায়, তেনেহ'লে কিবা এটা মানে যদি সপোন থাকে সেই সপোনটো ক'ব, এটলিষ্ট কিবা এটা হ'ব পাৰে। মোৰ হৈছে তাৰমানে। চ' ইয়াৰ কাষতে আছে এটা খুব ধুনীয়া মন্দিৰ। শিৱ বাবাৰ এটা ত্ৰিশূল চিশূল দি পেলাই ধুনীয়াকে ধৰিছে। ভিতৰত যোৱাটো হ'ব বাৰু, তাত মানে বহুত বেছি পণ্ডিত আছে। সেইটো কাৰণে মোক মানে সুধিছে যদি 300 টকা দিব লাগে বুলি কৈছে ভিডিঅ' বনাবলৈ। মই বোলো 300 টকা? মই বোলো এই ভিডিঅ'টোৰ পৰা পাম নে মই 300 টকা, সেইটোৱে ডাঙৰ কথা। কিন্তু যি কি নহওক বাৰু, ইয়াতে অলপ টাইম বহি লৈছো মই। খুব ধুনীয়া পৰিৱেশটো একবাৰ দেখাই দিয়া বাবা। কি ধুনীয়া পৰিৱেশ আপুনি চাব পাৰে। আৰু ইয়াত কাষতে আছে ইয়াত ধুনীয়া মন্দিৰটো। আৰু আপোনালোকে যদি এই মন্দিৰটো ভিজিট কৰিব খোজে, এইটো মন্দিৰৰ নাম হ'ল শ্যাম মন্দিৰ, যিটো মই প্ৰথম গেটটোত মই আপোনালোকক দেখাম অলপ দেৰিকে। কি বাৰু চাওঁ আৰু কিবা কিবি দেখাব পাৰো নেকি। আৰু সেইফালে হনুমান বাবাও এটা আছে, সেইটো মই দেখাম। কিন্তু প্ৰপাৰ লোকেশ্যনটো আপোনাক দিছো। যদিহে গুৱাহাটীত হয়, এইটো বহুত হিডেন টেম্পল হয়, যিটো বহুত মানে নাজানে তাৰমানে। মই জানো, বহুত আগতে গম পাইছিলো, কিন্তু অহা নাছিলো। এবাৰ আহিছিলো নেকি, পাহৰি গলো, বহু বছৰ আগতে। চ' চাই ভিতৰত তো গাইজ, এইটো হ'ল ভিতৰটো। ইয়াত এইবিলাক পণ্ডিতে তাৰমানে মোৰ পৰা হেৰি ক'লে। আৰু মই যে পাৰ্মিশ্যন লোৱা কথাটো কৈছিলো ফাৰ্ষ্ট ষ্টাৰ্টিঙত, তেতিয়া মানে এজন বেলেগ মানুহ আছিলে। সেই মানুহজন তাৰমানে নাই, গাঁৱত আছে। গাঁৱৰ পৰা মোক কৈছিলে, কিন্তু ইয়াতে কেইটামান চুতীয়া পণ্ডিত আছে, সেই পণ্ডিতে মোৰ পৰা পইচা কৰিছিল তাৰমানে। চ' সেইটো কাৰণে মই বোলো আৰু পইচা দি পেলাই আৰু কিনো কৰিম ন। তথাপিও ভিতৰত যাম, কিন্তু পইচা নিদিয়াকে যাই দেখাম। কাজিয়া পেচাল নকৰো, কিন্তু যাওঁতো যামেই। মাই চেলেঞ্জ। কিন্তু তাৰ আগতে আপোনালোকে চাওক, ইয়াতে অলপ আগতে দাদা এজনে পানী দিছে, কি ধুনীয়াকে ফুল এইবিলাক ফুলিব আৰু বঢ়িয়াকে। আৰু কি বঢ়িয়া লাগে ভিউটো চাওক না আপোনালোকে। ইয়াত মানে আহি আপোনাৰ নিজেই ভাল লাগিব। ইভিনিং টাইমত আহিব, কিন্তু ডে টাইমত নাহিব। এইটো বেল মাৰিছে বোলে কেলা। বোলে কি কয় এইটো, টিলিঙা মাৰিছে। য়েছ। চাব পাৰে বঢ়িয়াকে। কেইটামান এইটো দুটা অলপ আগতে পাপাকি পৰি বহি আছিল। মই সিহঁতক কোৱা নাই, মই গম পাইছো যে সিহঁতৰ ব্ৰেকআপ হ'ব আৰু বেছি দেৰি। কিয়? কাৰণ মই ষ্টাৰ্টিঙতে আপোনালোকক এটা কথা কৈছিলো যে ইয়াত ভাল পোৱা প্ৰেমিক বা প্ৰেমিকৰ সৈতে ইয়াত নাহিব। আপোনালোকে হয়তো মোক ক'বলৈ গালি দিব পাৰে এই কথাটো কোৱা কাৰণে। হয়, যদি আপোনাৰ বিশ্বাস নহয় এই কথাটোত, মই বঢ়িয়াকে লোকেশ্যনটো দি দিম এই মন্দিৰটোৰ। আপুনি এদিন আহিব ইয়াত, আপোনাৰ প্ৰেমিক বা প্ৰেমিকৰ সৈতে এদিন আহি পেলাই আহি চাব। যদি ব্ৰেকআপ নহয়, মোৰ নাম্বাৰ হ'ল 7099672751। তো আহিছো এতিয়া ভিতৰত। ইয়াতে অলপ পূজা কৰি লওঁ। এয়া হ'ল মন্দিৰটো, খুব ধুনীয়া মন্দিৰ। গুড ইভিনিং। আৰু আপোনালোকক যেনেকে কৈছিলো সেনেকে কাম কৰিছো। আৰু প্ৰথমতে দেখাই দিওঁ, এইটো শ্ৰী শ্ৰী শ্যাম মন্দিৰ। এই হ'ল মেইন গেটটো, যিপিনে আমি সোমাই গৈছিলো। আৰু তলত চাব পাৰে কিমান বেছি চিৰি আছে, আপোনাক দেখাই দিব কেমেৰামেন চিৰিগিলা। বাছ অকে, এতিয়া মোৰ ফালে দেখাই দিয়া। এইটো হ'ল গেটটো, আৰু সেইটো মন্দিৰ। কেতিয়াবা যদি আপোনালোকে ইয়াত আহে, খুব বেছি ভাল লাগিব। আৰু ইভিনিং টাইমত আহিব যদি আহে। এই মন্দিৰটোৰ লোকেশ্যনটো হ'ল নাৰেংগী ফৰেষ্ট গেট। যদি আপোনালোকে কেতিয়াবা আহে, যেনেকে মই কৈছিলো যে মন্দিৰত মই চেলেঞ্জ কৰিছো যে মন্দিৰটোত সোমাম বুলি, সোমাইছো, পূজা কৰি আহিছো। চালে? তো গাইজ চাওক, চিৰি চাওক। মই চিৰিখিনি দেখাবৰ কাৰণে আকৌ কেমেৰাটো অন কৰিলো। কেনেকুৱা ভয়ানক চিৰি। আপোনালোকে আহিব ইয়াত, কিন্তু ইভিনিং টাইমত আহিব। মই বহুতবাৰ কৰো এই কথাটো। বহুত বেছি ভাল লাগিব, মানে এটা পজিটিভ ভাইব পাই ইয়াত আহিলে। মানে ভগৱান যে আছে এইটো গম পাই আৰু আহি। এয়া হ'ল চিৰি, বিশ্বাস নকৰিব নাৰী।
ইয়াত লিখা আছে খুব ধুনীয়াকে শ্ৰী শ্ৰী শ্যাম মন্দিৰ কেতিয়া খোলা হয় কেতিয়া কি হয়। আৰু গাইজ এতিয়া আছো একদম মন্দিৰৰ তলত, আৰু মন্দিৰটো আছিলে আপোনাৰ এইটো চিৰিটো যোনটো আছে। আপোনালোক যদি ইয়াত আহে তেনেহ'লে আপুনি আহিব লাগিব নাৰেংগীত, আৰু নাৰেংগীৰ পৰা আপুনি নামিব লাগিব কাৰমং গেটত। গাইজ ইয়াতে সৰু সৰু কেইটামান কুকুৰ দেখা পালো, কুকুৰে দেখাই দে। ইহঁতৰ কাৰণে বিস্কুট লৈ আহিছো। আপোনালোকে যদি কেতিয়াবা এনেকৈ দেখা পায় প্লিজ কুকুৰক এটলিষ্ট খুৱাব, মানুহক নোখোৱালেও এই কুকুৰ মাখনক খুৱাব, বেলেগ খুৱাব নালাগে। আহক অলপমান আগবঢ়াই দিওঁ, তাতে বঢ়িয়াকে দি দিওঁ, সিহঁতে খাই দিব তাতে বঢ়িয়াকে। ৰ এনেকে আপুনিও যদি কেতিয়াবা এনেকে কুকুৰ চুকুৰ দেখা পায় এটলিষ্ট মানুহক নোখোৱালেও এই কুকুৰ বিলাকক খুৱাব। বুজি পালে কথাটো? গোটেইকেইটাকে দিছো, কিন্তু এটা ৰৈ গৈছিলে, এই ইয়াক দিব লাগিব এতিয়া। তই নাপায় দিছো নহয় তন্দুক তেলা। ই বেপল দিছে। এই চুপ পারবো না নরে, ই ডেঞ্জার বস্তু গেল। ল ল তো গাইছ এনেকৈ ডগক বিস্কুট খুৱাই পেলাই আমি আহি গ'লো একদম জাগাত। আৰু এইফালে ৰেল লাইনটো আছে, আপুনি দেখাই দিব, ৰেল লাইন দেখাই দিব এবাৰ। আৰু এই ওপৰত মন্দিৰটো আছিল, মই য'ৰ পৰা গৈছিলো তেতিয়া আহিলো যে। আৰু আপুনি যদি এই মন্দিৰটো কেতিয়াবা আহে তেনেহ'লে আপুনি নাৰেংগীৰ পৰা যদি আহে তেনেহ'লে কাৰমং গেট বুলি কয় এইখিনি, তাত আহিব। আহি পেলাই এই গলি এটা পাব এনেকুৱাকে, আহি পেলাই চিধা একদম মন্দিৰটো পাই যাব। ঠিক আছে, থেংক ইউ।